পৰ্যায়ৰ নেতা নেত্ৰীসকল, সন্মানীয় EN আৰু MCA-সকল, আৰু ইয়াত বিভিন্ন ব্লক আৰু ঠাইমানি কমিটিৰ পৰা অহা আমাৰ আই মাতৃসকল, দলীয় কৰ্মীসকল, প্ৰথমতে আজি আপোনালোকক এই মঞ্চৰ পৰা জিলা কমিটিৰ সভাপতি হৈ পবিত্ৰ ৰমজান মাহৰ মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা ৰাখোঁ আমি যি উদ্দেশ্যৰে আমাৰ সভাপতি বা মহিলাৰী দেৱৰ নিৰ্দেশ ক্ৰমে আমি এই প্ৰগ্ৰামটো অনুষ্ঠিত কৰিছোঁ। ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্যটো হ'ল আগন্তুক বিধানসভা নিৰ্বাচনত আমাৰ কোকৰাঝাৰ জিলাত আগত তিনিটা বিধানসভা সমষ্টি আছিল। কোকৰাঝাৰ ৱেষ্ট আৰু 28 নং গোসাইগাঁও তিনিটা বিধানসভা সমষ্টি আছিল। কিন্তু এইবাৰ অসম বিধানসভা সমষ্টি ৰিডেলিমিটেশ্যনত আমাৰ কোকৰাঝাৰ জিলাত তিনিটাৰ পৰা 5টালৈ আমি খাবলৈ সক্ষম হওঁ। কোকৰাঝাৰ চিভিল ডিষ্ট্ৰিক্টৰ পৰা এতিয়া কোকৰাঝাৰ, দতমা, বাউকুণ্ডি, গোসাইগাঁও, পৰ্বতৰা এই 5টা বিধানসভা সমষ্টি হ'ল। আৰু এই সমষ্টিত আমি হাগামা মহিলাৰী দেৱক আমাৰ নেতা BTCৰ মৰ্বী তেখেতৰ হাত শক্তিশালী কৰিবৰ কাৰণে কেন্দ্ৰত বা ৰাজ্যত তেখেতক আমি শক্তি প্ৰদান কৰিবলৈ আমাৰ BTC অঞ্চলৰ ঐক্য, শান্তি, প্ৰগতি সফলভাৱে ৰূপায়ণ কৰিবলৈ আমি সুযোগ দিয়াৰ কাৰণে আগন্তুক নিৰ্বাচনত আমি NDA হিচাপে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স এই হিচাপে আমি যাৰ যি সমষ্টিত পৰে আমি নাঙলৰ ছবিত ভোট দি 5টা সমষ্টিত আমি BPF দল এই দলৰ প্ৰতিষ্ঠিত কেণ্ডিডেটক বিজয়ী কৰি দিছপুৰ বিধানসভা NDA চৰকাৰক সহযোগী কৰি আমাৰ মহিলাৰী দেৱৰ শক্তি আমি ঘূৰাই দিব লাগিব। এই কামনাৰে আমাৰ জিলা কমিটিৰ সমূহ দলীয় কৰ্মীসকলক এই চৰকাৰৰ নতুন BTC চৰকাৰক এতিয়া খালি 4 মাহে হৈছে। এই 4 মাহত কোনো আঁচনি পোৱা নোপোৱা এইবিলাকক লাগি নাথাকি অসন্তুষ্ট হৈ আগন্তুক বিধানসভা নিৰ্বাচনত আপোনালোকক শাৰীৰিক, মানসিক কষ্ট কৰি হ'লেও আমাৰ BPF দলৰ প্ৰাৰ্থীখিনিক নাঙলৰ ছবিত ভোটান দিবি। জিলা কোকৰাঝাৰ জিলাৰ সমূহ 5টা সমষ্টিত যাৰ যি সমষ্টিত ভোটাৰ আছে তেখেতসকলে ভোটান দিবি নাঙলৰ ছবিত আমি পঠিয়াই দিবলৈ আমি আজি এই মঞ্চতে এই ফিল্ডতে আমি সংকল্পবদ্ধ হ'ব লাগিব। এইটোকে মই কামনা কৰিছোঁ।
যাতে কোনো খেলি মেলি নোহোৱাকৈ কোৱা নোকোৱা কথাবিলাক বাদ দি আমি এই আগন্তুক এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভাত আমি জয়যুক্ত কৰিব পাৰে। তাৰ কাৰণে সমূহ ইয়াত উপস্থিত আমাৰ কৰ্মী নেতা নেত্ৰীসকলক বিনম্ৰভাৱে অনুৰোধ জনাই আজিৰ এই পদযাত্ৰা আৰু দলীয় কৰ্মীৰ সমাৱেশটো মই উদ্বোধন হোৱা বুলি ঘোষণা কৰি সকলোকে পুনৰাই